নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এজ এ টাইম অসমলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেটৰ ভিডিঅ' হয়। অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা আহিছে বিগ আপডেট। 22/4/2024 এটা আপডেট চাৰ্কুলাৰ প্ৰকাশ পাইছিল। চাৰ্কুলাৰ নম্বৰ 11 পঞ্জীয়ন নম্বৰ দিয়া আছে। প্ৰতি সকলো সংগ্ৰামী সতীৰ্থ ৰাজ্যিক কমিটিৰ সদস্য, জিলা কমিটি, প্ৰকল্প কমিটি, অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থালৈ লিখা হৈছে এইখন এপ্লিকেশ্যন। প্ৰসংগ চাৰ্কুলাৰ নম্বৰ 11। প্ৰিয় বান্ধৱীসকলে এইবাৰ সন্থাই কেইবাটাও লেটেষ্ট আপডেট দিছে আপোনালোকৰ বাবে। পুনৰ বিয়লৰ কাম কৰাৰ বাবে সকাহ দিছে বুলি সন্থাই দাবী কৰে। আৰু সন্থাই কয় যে আপোনালোকে নিৰ্বাচনৰ কাম কৰি ল'ব, যিহেতু নিৰ্বাচন সমাগত। আৰু চাৰ্কুলাৰ নম্বৰ 1 কি আছে মই আপোনালোকক সবিশেষ দেখাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ইয়াতে কৈছে, প্ৰিয় বান্ধৱীসকল অভিনন্দন গ্ৰহণ কৰিব। 21 এপ্ৰিল 2024 তাৰিখে অসম ৰাজ্য অংগনবাড়ী কৰ্মী ৰাজ্যিক কমিটিৰ বৰ্ধিত সভা সংগঠনৰ স্থায়ী সভানেত্ৰী জয়মতী দাসৰ সভানেতৃত্বত গুৱাহাটী বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হৈ যায়। সভাত উপদেষ্টা তপন শৰ্মা ছাৰ উপস্থিত আছিল। সমগ্ৰ অসমৰ 169 গৰাকী প্ৰতিনিধি উপস্থিত আছিল। উক্ত সভাত 26 গৰাকী বান্ধৱীয়ে পৰিস্থিতিৰ ওপৰত আলোচনা কৰি তলত উল্লেখিত সিদ্ধান্তসমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰকল্প কমিটি, জিলা কমিটি, ৰাজ্যিক কমিটিৰ নেতৃত্ববৃন্দলৈ প্ৰেৰণ কৰা হয়। আৰু সিদ্ধান্তসমূহ কি আছে মই আপোনালোকক সবিশেষ জনাম। আজিৰ সভাই সৰ্বসন্মতিক্ৰমে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে CITU ত্যাগ কৰাৰ যি আহ্বান দিছে তাক সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰে। আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকে CITUৰ পৰা ওলাই আহক, অন্যথা আপোনালোকে চাকৰি হেৰুৱাব। আৰু এই কথা সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰিছে ৰাজ্যিক সন্থাই আৰু ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মী সহায়িকা। মুখ্যমন্ত্ৰীয়ে এই মন্তব্য প্ৰকৃততে অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাজত বিভাজন সৃষ্টি কৰা এক কুটিল ৰাজনীতি। সেয়ে ৰাজ্যিক সন্থাই স্পষ্টভাৱে জনাই দিয়ে যে মুখ্যমন্ত্ৰীক CITU নামানে নাই বিভাগীয় সঞ্চালকৰ প্ৰস্তাৱ অনুসৰি চৰকাৰী জাননী প্ৰকাশ কৰক। মানে কৈছে যে ৰাজ্যিক সন্থাৰ দাবী যে মুখ্যমন্ত্ৰী CITU নামানে, তাক লৈ সন্থাৰ কোনো একো নাই। বিভাগীয় সঞ্চালকে যি প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱ চৰকাৰীভাৱে কাৰ্যকৰী কৰি জাননী প্ৰকাশ কৰক বুলি সন্থাই জনায়। 1999 চনৰ পৰা অসমত গঠিত হোৱা প্ৰতিখন ৰাজ্য চৰকাৰৰ লগতে আলোচনা কৰি আহি ৰাজ্যিক সন্থাই কেইবাটাও দাবী আদায় কৰিছে। 2017 চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ সময়তে আন্দোলন কৰি ৰাজ্যিক সন্থাই চৰকাৰক মাননি বৃদ্ধি কৰাবলৈ বাধ্য কৰিছিল, শেহতীয়াভাৱে ৰাজ্যিক সন্থাই দাবীৰ ভিত্তিতে বৰ্তমান চৰকাৰে অৱসৰী কৰ্মী সহায়িকা, মিনিকৰ্মীৰ একালীন আৰ্থিক সাহায্য প্ৰদান কৰি আছে। নিজৰ ইচ্ছা থাকিলে CITU অন্তৰ্ভুক্ত সংগঠনৰ লগত আলোচনা নকৰাকৈয়ে বিভাগীয় প্ৰস্তাৱ মানি ল'ব পাৰে। বিভাগীয় প্ৰস্তাৱ মানি লোৱাৰ ক্ষেত্ৰত নতুনকৈ কোনো সংগঠনৰ লগত আলোচনা কৰাৰ বৰ্তমান কোনো অৱকাশেই নাই। মই ভাবোঁ একেটা কথা সন্থাই কৈছে যে বৰ্তমান আৰু সন্থা বা কোনো সন্থাৰ লগত বহাৰ কোনো অৱকাশেই নাই, কিয়নো যিহেতু সঞ্চালক মহোদয়ে এটা আহ্বান কৰিছিল বা সঞ্চালক মহোদয়ে প্ৰপ'জেল পঠাইছিল আৰু সেই প্ৰপ'জেল এতিয়ালৈকে কাৰ্যকৰী হোৱাই নাই। 10,000 বা 12,000 এটা প্ৰপ'জেল সঞ্চালক মহোদয়ে পঠাইছিল, কিন্তু সেই প্ৰপ'জেলৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ে মাননি বৃদ্ধিৰ বিষয়টো এৰাই চলিবলৈ কৌশল কৰি CITU বাদ দিয়াৰ এক অগণতান্ত্ৰিক প্ৰস্তাৱ দিছে। আৰু মুখ্যমন্ত্ৰীয়ে মাননি বৃদ্ধিৰ বিষয়টো এৰাই চলাবলৈ কৌশল কৰি CITU বাদ দিয়াৰ এক অগণতান্ত্ৰিক প্ৰস্তাৱ দিছে। আজিৰ সভাই মুখ্যমন্ত্ৰীক মহোদয়ৰ এই কৌশলৰ বিৰুদ্ধে সমগ্ৰ অসমৰ কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ ঐক্য দৃঢ় কৰি তোলাৰ সংকল্প গ্ৰহণ কৰে। আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে দ্বিতীয়তে যে 22 মাৰ্চ 2024 তাৰিখে ৰাজ্যিক কমিটিৰ বৰ্ধিত সভাত লোৱা সিদ্ধান্তকে বাহাল ৰখা, অৰ্থাৎ অসহযোগ কাৰ্যসূচী চলি থাকিব। পোষণ ট্ৰেকাৰ খোলা নহ'ব, কিন্তু খোলা ৰাখি প্ৰাক প্ৰাথমিক শিক্ষাত TAHR আৰু প্ৰস্তুত খাদ্য প্ৰদান কৰা হ'ব। যদিহে CDP কাৰ্যালয়ৰ পৰা প্ৰয়োজনীয় সামগ্ৰী কেন্দ্ৰত যোগান ধৰে। বৰ্তমান পৰিস্থিতিত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিৰ্বাচন পৰিচালনাত সৃষ্টি হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ সভাই বিয়লৰ কামতো অসহযোগ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়ে। আৰু এক খুবেই ডাঙৰ খবৰ যে বিয়লৰ যি কাম আছিল সেই বিয়লৰ কামৰ পৰা ৰেহাই দিয়া হৈছে। আৰু বিয়লৰ কাম ইতিমধ্যে কৰিব লাগিব, কিয়নো ইয়াত অসহযোগ তুলি লোৱা হৈছে। যিহেতু
বহুতো অসুবিধাৰ সৃষ্টি হ'ব। আৰু তৃতীয়তে কোৱা হৈছে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে যে ওপৰত উল্লেখিত 1 নং সিদ্ধান্ত কাৰ্যকৰী কৰাৰ লক্ষ্যৰে তলত উল্লেখ কৰা ধৰণে প্ৰচাৰ অভিযান সংগঠিত কৰা হ'ব। সেয়ে 5টা গোট বনাই জিলা ভাগ কৰি তলত উল্লেখ কৰাৰ ধৰণে দায়িত্ব অৰ্পণ কৰা হ'ব। আৰু ইয়াতে পুনৰ অসম ৰাজ্য অংগনবাড়ী কৰ্মী সহায়িকা সন্থা চাৰ্কুলাৰ নম্বৰ 11 ঠিকে আছে। আৰু আছে পেজ ইয়াতে কোৱা জয়মতী দাস, মীৰা বাদক, মণিকা দত্ত, ললিতা কলিতা, গোৱালপাৰা, ধুবুৰী, নগাঁও, হোজাই, কাৰ্বি আলং, বঙাইগাঁও ইয়াতে জিলা হিচাপে ভাগ কৰি দিয়া হৈছে। ইয়াতে নিশ্চয় আপোনালোকে পঢ়ি ল'ব পাৰে। আৰু 4 নম্বৰত দিয়া হৈছে পূৰ্বৰ সিদ্ধান্ত অনুসৰি জুন মাহৰ 2য় সপ্তাহত দিছপুৰ চলো কাৰ্যসূচী প্ৰস্তুতি চলাব। আৰু এই পূৰ্বৰ সিদ্ধান্ত অনুসৰি জুন মাহৰ 2য় সপ্তাহ অৰ্থাৎ 12 তাৰিখত নিশ্চয়কৈ দিছপুৰ চলো কাৰ্যসূচীৰ প্ৰস্তুতি চলোৱা হ'ব। ওপৰত উল্লেখিত গোটবোৰে জিলাবোৰত গৈ দিছপুৰ চলো কাৰ্যসূচীৰ প্ৰস্তুতি সংগঠিত কৰিব। আৰু 24 এপ্ৰিলত CITUৰ আহ্বান মৰ্মে মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যক ধিক্কাৰ জনাই ধিক্কাৰ দিৱস পালন কৰা হ'ব। এয়া খুবেই ডাঙৰ কথা যে 24 এপ্ৰিল অৰ্থাৎ কাইলৈৰ দিনটোতে CITUৰ আহ্বান মৰ্মে মুখ্যমন্ত্ৰীক মন্তব্যক ধিক্কাৰ জনাই ধিক্কাৰ দিৱস হিচাপে পালন কৰা হ'ব। জিলা অথবা আঞ্চলিক ভিত্তিত হ'ব লগা এই কাৰ্যসূচীত অংগনবাড়ী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলক যোগদান কৰিব লাগিব। আৰু 6 তাৰিখত 1 মে হ'ব লগা মে দিৱসৰ কাৰ্যসূচী সফল কৰি তোলাৰ বাবে আহ্বান জনোৱা হৈছে। অভিনন্দন হওক জয়মতী দাস সভানেত্ৰী আৰু ইন্দ্ৰা নেওৰ বাইদেউ সম্পাদিকা। ইয়াতে এইখিনি পোষ্ট ইতিমধ্যে আহি পাইছে। মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ ইমানেই আছিল। থেংক ইউ। জয় অসম।